শ্মশানত ঠাই নাই, ওখ ওখ অট্টালিকাবোৰত মানুহ নাই। জ্ঞানশূন্য পক্ষী আজি আনন্দ বনে ঘূৰে, মানুহ নামৰ জীৱশ্ৰেষ্ঠই আকৌ সজাত বাস কৰে। চাৰিওদিশ আজি স্তব্ধ, প্ৰকৃতিয়েনো সহিব কিমান আৰু কষ্ট। গ্ৰেট ব্ৰিটেইন, চাইনা জাপান নকৰা কিয় শক্তি প্ৰদৰ্শিত, প্ৰকৃতিৰ ওচৰত আজি কিয় সেই মানৱ শ্ৰেষ্ঠ। হেঁপাহৰ ঠাই নাই, নিবনুৱাৰ চকুত ধূসৰিত আজি কত সহস্ৰ চকু। সকলো আজি গৃহ আবদ্ধ, গোটেই চহৰ আজি জনশূন্য। বাট দে আৰ দ্য ৰিয়েল হিৰোজ হুজ আৰ অন ডিউটি এছেঞ্চিয়েল ছাৰ্ভিচত কৰ্মৰত। গোটেই বিশ্বৰ অৰ্থনীতি আজি জংকপংক, নিষ্পেষিত জনতাৰ চিঞৰত চিন্তিত গণতন্ত্ৰ, সংকীৰ্ত নৱপ্ৰজন্ম। চৰকাৰেনো বুজাব কিমান, ক'ত বা সেই অস্ত্ৰ, ক'ত বা সেই ধৰ্ম, ৰাজনীতি ভাষা দেখো আজি শতহস্ত। এটি দুটি নহয়, যুঁজিব লাগিব আমি গোটেই বিশ্ব মিলি, তেহে হ'ব নিপাত আতংকমে কৰোণা।